নমস্কাৰ মোৰ বিদ্যাসাৰথী ইউটিউব চেনেললৈ তোমালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক অলপ দিনৰ আগতে হৈ যোৱা APSC এক্সামৰ কুৱেশ্যন এনচাৰখিনি তোমালোকৰ আগত দিবলৈ চেষ্টা কৰিম আৰু মই প্ৰতিটো ভিডিঅ'তে 20টাকৈ কুৱেশ্যন দিবলৈ চেষ্টা কৰিম। আজি মই তোমালোকক প্ৰথমতে 20টা কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, গতিকে আশা কৰোঁ তোমালোক সকলোৱে ভাল পাবা আৰু দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা। First question answer to hoise who among the following is the first historical king of Assam? Ohomor prothomjon historical king kun asile? Sukafa asile. The first Islamic invasion to Assam was undertaken by kunjon Muslime Ohomkhon prothom akraman koribole ahisile? Muhammad bin Bakhtiyar Khilji. Kuranganayani was a princess from which of the following? কুৰংগনায়নী কোনখন দেশৰ ৰাজকুমাৰী আছিল? তেওঁ আছিল মণিপুৰী ৰাজকুমাৰী। ভুৰতাল নৃত্য ইজ পাৰফৰ্ম ইন দ্য প্ৰেইজ অফ গড। দিছ ডান্স ফ্ৰম হেজ বিন এভেলড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ভুৰতাল নৃত্য ভগৱানৰ আগত পাৰফৰ্ম কৰা হয়। এই ডান্সটো কোনটো ডিষ্ট্ৰিক্টত পৰে অসমৰ? এইটো এনচাৰটো হৈছে বৰপেটা ডিষ্ট্ৰিক্ট। কাঠনিবাৰী ঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই। কাঠনিবাৰী ঘাট এখন চুটি গল্প হয় আৰু এখন লিখিছিলে মহিম বৰাই। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন? প্ৰথম অসমীয়া চিলড্ৰেন মেগাজিনখন হৈছে ল'ৰা বন্ধু। হু ইজ দ্য ফাৰ্ষ্ট উইনাৰ অফ আছাম ভেলী লিটাৰেচি এৱাৰ্ড স্পনচৰ্ড বাই উইলিয়ামছন মাগাৰ এডুকেশ্যন ট্ৰাষ্ট? প্ৰথমজন অসমীয়া লিটাৰেচি আছাম ভেলী লিটাৰেচি এৱাৰ্ড পাইছিলে দত্ত ভৱেন্দ্ৰনাথ শইকীয়াই আৰু পাইছিলে তেওঁ কাৰ্ডৱাৰ্থ উইলিয়ামছন মেগাৰ এডুকেশ্যন ট্ৰাষ্টৰ। সুতুলি ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট প্লেড ডিউৰিং। সুতুলি কোনটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়, মানে ক'ত বজোৱা হয়? বিহু ডান্সত, আমাৰ অসমীয়া বিহু নাচত সুতুলি বজোৱা হয়। Which of the following festivals in Assam is celebrated in the reverence to a river? অসমৰ কোনটো উৎসৱ নদীত পতা হয় আৰু এইটো বহুত ডাঙৰকৈ পতা হয়? এইটো হৈছে ডেইজিং ফেষ্টিভেলছ অফ দ্য বড়োজ। বড়োসকলে এই ডেইজিং ফেষ্টিভেলটো পাতে। মিছন সম্ভৱ 2018 অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ইজ ডেডিকেটেড টু। 2018 চনৰ মিছন সম্ভৱ আঁচনিখনৰ মতে অসম গভৰ্ণমেণ্টৰ দ্বাৰা ডেডিকেটেড কৰা হৈছিলে আৰু এই আঁচনিখনৰ মতে বিল্ড 1 লাখ টয়লেটছ এক্ৰছ দ্য ষ্টেট। গোটেই ষ্টেটখনত বিল্ড 1 লাখ টয়লেট 1 লাখ টয়লেট বনাবলৈ দিছিলে। ইন অৰ্ডাৰ টু ক্ৰিয়েট এৱাৰনেছ, কুৱেশ্যন নম্বৰ 11, এৱাৰনেছ ফৰ দ্য প্ৰটেকশ্যন অফ দ্য ওৱান হৰ্ন Rhino, the government of Assam shall observe Rhino Day every year on. প্ৰত্যেক বছৰে Rhino Day কোনটো ইয়াৰ পতা হয়? 22 ছেপ্টেম্বৰ। ঢেকীয়াখোৱা বৰনামঘৰ at Jorhat district of Assam was established by, question number 12. ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাট ডিষ্ট্ৰিক্টত আছে, সেইটো সকলোৱে জানে আৰু এই নামঘৰ স্থাপন কৰিছিলে মাধৱদেৱে। Next question, Farkanti dance is performed on a solemn occasion by. Farkanti dance কোনে পাৰফৰ্ম কৰে? ৰাভাসকলে, the Ravas. Tokopat, a kind of palm tea leaf, is used in the preparation of. Tokopat এজোপা গছৰ পাত হয় আৰু এই পাতেৰে কি প্ৰিপাৰেশ্যন কৰা হয়, বনোৱা হয়? জাপি। এনচাৰটো হৈছে জাপি। Shifting cultivation in India, also called ঝুমিং, is a type of agriculture practice usually done in. ঝুম খেতি, ঝুমিং আৰু ভাৰতীয় এগ্ৰিকালচাৰ, ভাৰতীয় খেতি মানে ঝুম খেতি ক'ত মানে ঝুম খেতি কৰা হয়? হিল ৰিজন, পাহাৰীয়া ঠাইত এডলীয়াত খাচ কাটি পেলাই ঝুম খেতি কৰা হয়। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ডাইনেষ্টি ইন আছাম হুইচ গেভ আছামিজ লিটাৰেচাৰ অফ দ্য ৰয়েল পেট্ৰনছ ৱাজ। অসমৰ কোনটো বংশই অসমীয়া সাহিত্য পৃষ্ঠপোষকতা কৰিছিল? এনচাৰটো হৈছে আহোম ডাইনেষ্টি, আহোম বংশই। দ্য বুক মেৰিং ৰিটেন বাই অনুৰাধা শৰ্মা পূজাৰী ইজ বেছড অন। অনুৰাধা শৰ্মা পূজাৰীয়ে ৰিটেন বাই অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰীয়ে কিতাপখনক কোনটো লাইন লিখিছিলে, কোনখন কিতাপ লিখিছিলে? দ্য লাইফ এণ্ড টাইমছ অফ ইণ্ডিয়া মিৰি।
ইণ্ডিয়া মেৰিৰ লাইফৰ বিষয়ে লিখিছিলে দ্য ফাৰ্ষ্ট এডিটৰ অফ আছাম মেগাজিন জোনাকী ৱাজ প্ৰথমখন অসমীয়া মেগাজিন জোনাকী এডিটৰ কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা The Arundhati Yojana of the Government of Assam is a scheme under which the state government will provide. Question number 19. Arundhati Yojana, Government of Assam, অসমৰ স্কিমৰ মতে অৰুন্ধতী যোজনাই কি মানে আসল উদ্দেশ্য কি আছিল অৰুন্ধতী যোজনা আঁচনিখনৰ 10 gram gold. Answer was 10 gram gold to brides at the time of their wedding provide their annual income in less than rupees 5 lakhs. এটো কম পাইছাই 10 gram হুন যেতিয়া বিয়াৰ জনী ছোৱালী বিয়াৰ টাইমত সতী সাধনী was the last queen of which dynasty of Assam. সতী সাধনী was the last queen. তেওঁ শেষ ৰাণী আছিলে আৰু which dynasty of Assam তেওঁ কোনটো বংশৰ আছিলে এনসাৰটো হৈছে চুতীয়া ডাইনেষ্টি চুতীয়া বংশৰ আছিলে আশা কৰোঁ তোমালোক সকলোৱে প্ৰবলেমবোৰ সলভ কৰিবা পঢ়িবা আৰু কুৱেশ্যনখিনি এনসাৰখিনি বুজি পালা নিশ্চয় সো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে থেংক ইউ চেক ডেছক্ৰিপশ্যন মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব